শ্রদ্ধার দর্শক মণ্ডলী, প্রথম রাউন্ডত রাজমাতা জিকিছিলে, সেকেন্ড রাউন্ডত রাইজৰ ৰাখি জিকিছে। এতিয়া 3 নম্বৰ ৰাউণ্ডত কোন জিকে সেইটো হ'ব ছেমি ফাইনেলিষ্ট। এতিয়া চাওক, এইটো খেল কিন্তু তুমুল প্ৰতিদ্বন্দ্বিতা হোৱাৰ চান্স আছে। তুমুল প্ৰতিদ্বন্দ্বীমূলক খেল হ'ব। চাওক কোন জিকে অৱশেষত চাই থাকিব। আৰু যিটো নাৱে জিকিব সেইটো নাৱে ছেমি ফাইনেল খেলিব। চাওক এতিয়া কিন্তু এটা নাৱে ফাউল কৰি আছে। চাওক ৰাজমাতা ঠিকে আছে, কিন্তু ৰাইজৰ ৰাখিয়ে ফাউল কৰি আছে। সম্ভৱত ফাউল ধৰিব। এনেও ৰাজমাতা আগতে আছিলে, কিন্তু ৰাইজৰ ৰাখিয়ে ফাউল কৰিছে। এতিয়া কমিটিৰ সিদ্ধান্ত কি হয়? কমিটিৰ সিদ্ধান্ত ইংগিত পাই গৈছে, ছেমি ফাইনেলত ৰাজমাতা গৈছে। ৰাজমাতাই জিকিছে, এইটো ৰাইজৰ ৰাখিয়ে ফাউল কৰিছে। এতিয়া ৰাজমাতা ছেমি ফাইনেল খেলিব। 3টা দল আছে, 2টা